हेलो एवरीवन কি খবৰ আপোনালোকৰ ভালনে মোৰ বাৰু ভালেই আৰু আজি এটা নতুন ব্লগ ভিডিও লৈ আহিছো আৰু আজি ভিডিওটো অকনমান ব্যতিক্ৰম হ'ব কিয়নো আজিৰ ভিডিওটোত মই আপোনালোকক মোৰ কলিগ কেইগৰাকী মানুহৰ সৈতে চিনাকি কৰি দিব ওলাইছো গতিকে আপোনালোকে ভিডিওটো সম্পূৰ্ণ চাব বুলি আশা ৰাখিলো আৰু ভিডিওটো আৰম্ভ কৰাৰ আগতে মই মোৰ কলিগ কেইগৰাকীক চিনাকি কৰি দিওঁ ৰ'ব পোন প্ৰথমে আপোনালোকক চিনাকি কৰি দিব ওলাইছো আমাৰ এইগৰাকী হল নীলু বাইদেউ মানে নীলুফাৰ এইগৰাকী বাইদেউৰ বিশেষত্ব এই হল যে সৰু ডাঙৰ বুলি কোনো কথা নাই সকলোবোৰ কথাৰ টেনচন তেওঁ মূৰৰ ওপৰত লৈ ঘূৰি ফুৰে এইগৰাকী হল আমাৰ মৈত্ৰী বাইদেউ এই বাইদেউৰ বিশেষত্ব এই যে এও খুব বেছি আবেগিক তেওঁ অকণমান কথাতে তেওঁৰ চকুৱেদি নৈ বৈ আহে এয়া শেষত আমাৰ টাস্কিয়া বাইদেউ এই বাইদেউ সকলো ফালৰ পৰাই পাৰফেক্ট পঢ়া শুনা ৰন্ধা বঢ়া সকলো ফালে আছে এই বাইদেউ আৰু আজি আমি তাইৰ ৰুমলৈ আহিছো আমি স্কুলৰ পৰা বাহিৰে বজাৰ কৰিলো বজাৰ কৰি আহি তাইৰ ৰুমত কাপোৰ চেঞ্জ কৰি এতিয়া আমি সকলোৱে লাগি ভাগি এখাজ খাম বুলি ভাবিছো আৰু কিছুমান মুহূৰ্ত মই ভিডিও কৰি ৰাখি যাম সেইবোৰ আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম আৰু আজি টাস্কিয়াই কেইটামান ৰেচিপি বনাই দেখুৱাব সেইকেইটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম তেন্তে বলক আমি ভিডিওটো আৰম্ভ কৰো আৰু আপোনালোকে ভিডিওটো শেষলৈকে চাব বুলি আশা ৰাখিলো কি কৰি আছা নীলুফা চাহ বনাই আছো গাখীৰ চাহ হ'ব নে লাল চাহ হ'ব পিছফালে মৈত্ৰী বাইদেৱে পিঁয়াজ কাটি আছে সেয়া এইজনী মেইন ৰান্ধনী আহিছে খাবলৈ এবাৰ এইফালে চাই দিয়া বা আজি ভূত আহি গৈছে অসুৰ কেইটামান আহিছে অসুৰ ন অসুৰী কি ক'ব মানে অসুৰীয়ে হ'ব চাগে ফিমেল ন আমি চাহ খালো ইয়াৰ পিছত কি খোৱা বাৰু টাস্কিয়া তুমি মাংসখিনি মেৰিনেট কেনেকৈ কৰিলা এবাৰ কৈ দিয়া না এইখিনি তাৰপিছত ইয়াত প্ৰথমতে মই আদা নহৰু ইয়াতে মাংসখিনি ল'লোঁ এনেকুৱা ধৰণৰ পিচবোৰ ল'লোঁ লৈ পেলাই ইয়াতে আদা নহৰু পেষ্ট দিলোঁ আৰু লগতে পিঁয়াজটো অপশ্যনেল হয় দিলেও দিব পাৰে নিদিলেও নাই মোৰ এতিয়া পিঁয়াজটো বেছি আছিলে সেইটো দিলোঁ তাৰপিছতে ইয়াতে মই জিৰা ধনিয়া আৰু জালুকৰ গুড়ি দিলোঁ লগতে আমাৰ এইটো ৰেড চিলি পাউডাৰ সেইটো দিলোঁ আৰু ইয়াতে অলপ নেমু চেপু দিলোঁ নেমুটোৱে আৰু ধুনীয়া কৰি দিব আৰু হৈছে কি নিমখ দিম আৰু লাষ্টত হৈ যাব আৰু তাৰপিছত হেৰি দিম লাষ্টত যেতিয়া ফ্ৰাই কৰিম তেতিয়া বাকীখিনি পিছৰখিনি তেতিয়া দেখাম আমি চাহ তাহ খালোঁ কিন্তু মানে এতিয়া গোটেইকেইজনী মোবাইলহে টিপাত লাগি আছোঁ মানে ৰান্ধিবলৈ এলাহ গৈছে মালিকনীয়ে সেয়া গৈছে ৰান্ধিবলৈ এয়া তেলত ভাজা নাই দেই এয়া বাটাৰত ভাজিছে না আৰু তেলো দিবা নেকি এতিয়া ৰিফাইন অইলো আছে চব মিক্স নেকি চব মিক্স কৰি দিছোঁ মই খাই পোৱা নাই কিন্তু এনেকুৱা একেই হয় বহুত টেষ্টি হ'ব চাগে না বাটাৰ ফ্লেভাৰটো আহিব না কৰ্ণফ্ল'ৰটো ক'ত দিলা এনেই দি দিছোঁ আৰু কৰ্ণফ্ল'ৰটো ক'ত দিবা কৰ্ণফ্ল'ৰ হেৰি দিম এইটো কি বুলি কয় যেতিয়া ফ্ৰাই কৰিম যে তেতিয়া দিম তেতিয়া তোমাৰ ফ্ৰাই কৰিলে ক্ৰিস্পিনেছটোৰ কাৰণে কৰ্ণফ্ল'ৰটো দিয়া হয় বুজিলা বুজিলোঁ বাইদেউ বুজিলোঁ এইফালে কিন্তু অলপ বিশৃংখল হৈ আছে আৰু একো নাই এইবোৰ চলি যায় মানে আমাৰ সময়টো কম স্কুলৰ পৰা আহিছোঁ পটাপট কৰিব লগা হৈছে সেইকাৰণে আৰু আজি মই পিঁয়াজ গাৰ্ল আৰু দেই অনিয়ন গাৰ্ল মই আকৌ পাকঘৰ আহি গ'লোঁ আৰু অকণ মিহি কৰি দিছোঁ চবেই কামত লাগি আছে কিন্তু মই মানে কেমেৰা ওমেন ক'ব ন কেমেৰা ওমেন লগতে আদা নহৰু পেষ্ট দিছে ইয়াতে আমাৰ এয়া চব ফালৰ পৰা কাকৈত মালিক আমাৰ ডক্টৰে ডিগ্ৰী ভাই আমাৰ ডক্টৰ টাস্কিয়া
ইয়াতে জিৰা ধনিয়া জালুকখিনি দিলোঁৱেই এতিয়া বিলাহীটো দি দিছোঁ অলপ বিলাহীৰ লগতে আৰু ইয়াতে নিমখ অকণমান দি দিম নিমখ দি দিলে আৰু বস্তুটো মিলি যাব সকলো বস্তু মছলাবিলাকৰ সৈতে মই কিন্তু হাতেৰে দিব পাৰোঁ মানে আন্দাজটো পাওঁ আৰু বেয়া নাপাব ৰাইজ অকল নাপায় বেয়া কিয় বেয়া পাব বেয়া নাপায় ন আন্দাজটো পিছত চাব লাগিব আকৌ টেষ্ট কৰি পেলাই নিমখটো হৈছিলে নাই বুলি পানী দিছা ন অলপ পানীটো কিয় দিয়া নাই খাব পানীটো আপোনাৰ সকলোৱে জানেই আৰু পানীবোৰ দিলে মানে গোটেইখিনি আকৌ ভালকৈ চবৰে টেষ্টটো একেলগ হৈ মিলি যায় মিক্সাৰ অফ অল দি কম্পনেণ্টছ কিমান ধুনীয়া দেখিছে চাওক ইমান ধুনীয়া কালাৰ উঠিছে ৰান্ধিছে কোনোবাই আৰু মই মানে ৰান্ধিছে কোনোবাই কৈছোঁ আৰু মই মানে এনেই হেতাখনৰে বনোৱা হেৰিটো ল'ব আহিছোঁ তই মাংস দিবা দেই এতিয়া এতিয়া মাংস দি দিছোঁ নীলুৰ মন বেয়া নাই কিন্তু তাই বহি থাকিলি গৈ নীলু পাৰ কেনেকৈ হ'ল মাংসখিনিতে এনেকৈ লৰাই দিবা আৰু ন এতিয়া আৰু সিজি থাকিব আৰু অলপ দেৰি পিছত অকণ দিয়া না মাংসখিনি এবাৰ সিজি আছে কম জুইত সিজাই আছে ন কম ফ্লেমত আৰু ইয়াত কি বনাবা ইয়াত এতিয়া সেইটো অঁ কি দিছা ইয়াত ইয়াতে এইটো এগটো ফেটি ল'লোঁ ইয়াতে নিমখ দিছোঁ ভালকৈ মিক্স কৰি লওঁ এতিয়া এনে ভালদৰে নিমখখিনি দি মিক্স কৰি ল'লোঁ তাৰপিছতে ইয়াতে ডিম এটা হেৰি কৰি দিছোঁ ডিমটো দি দিলে আৰু হেৰি মানে আপোনাৰ যিখন ফ্ৰাইং পেনত আপোনাৰ লাগি নধৰে আচলতে হয় নেকি মই আজি গম পাইছোঁ অঁ সেইটো কাৰণে আচলতে ডিম দি কৰিব লাগে তেতিয়া মানে আপোনাৰ তেলত লাগি নাযায় আৰু ষ্টিকি হৈ থাকে বস্তুটো সেইটো কাৰণে কৰা হয় আৰু লগতে সেইটো কি কৰ্ণফ্ল'ৰ নেকি চাওঁ অঁ ইয়াত আপোনালোকে ময়দাও দিব পাৰে ময়দা যদি 1 চামুচ দিয়ে তেতিয়াহ'লে 2 চামুচ আপুনি কৰ্ণফ্ল'ৰ দিবই লাগিব কিন্তু কৰ্ণফ্ল'ৰে বস্তুটো বাইণ্ড কৰে বাইণ্ডিং এজেণ্ট মানে খাম আৰু জান পাই কেনেকুৱা হয় হোপফুলি আৰু ভাল হ'লেই হয় ভাল হ'ব তুমি বনাইছা যেতিয়া এইটো কি হয় নাই জালুক গুড়ি অকণমান মই ঘৰৰ পৰাই লৈ আহিছিলোঁ মই কালি কিনিছোঁ 2টা পেকেট গুড়াটোৱে কিনিছোঁ অঁ এনেকৈ অকণমান সময় থৈ দিবানে এতিয়া লগে লগে এতিয়া মানে এনেই আপোনাৰ দিয়ে দিব পাৰা মানে 15 মিনিটছমান অকণমান ৰাখিব লাগে এতিয়া মানে সময়ৰ অভাৱ আমাৰ সেইটো হৈ আছে সেইকাৰণে ঘিউ দিছা ন এইটো ৰিফাইন অইল মানে কি হয় নিমখটো দি দিয়াৰ লগে লগে আপোনাৰ গোটেই ৰসটো ওলাই আহে যে বেছি দেৰি ৰাখাতকৈ মানে ক'ৰ পৰা শিকিলা ইমান ধুনীয়া ধুনীয়া ৰেচিপি ৰ'বা খাই লোৱা তাৰপিছতে ক'বা মোৰ কিন্তু ইমান আইডিয়া নাই মই একদম চিধা চিধাবোৰ বনাব জানো আৰু কিন্তু এনেকুৱা ইমান পাক লগাবোৰ মই নাজানো এনে মই হেৰি এতিয়া সময় হোৱালে মানে মই ইয়াত মগু দাইল মানে মুড়ি ঘণ্টাটো যেনেকৈ বনায় তেনেকৈ মই মাংসটো বনাওঁ সেইটো ভাল লাগে খাবলৈ কিন্তু এতিয়া মানে সময়ো নাই যে দিগদাৰ হ'ল আচলতে খাই লৈছোঁ কাৰণ গেছটো বেছি হৈ গ'লে আকৌ মানে তলটো জ্বলি যাব এতিয়া এইবোৰ চাওক ইয়াত ধুনীয়াকৈ দি দিছে এতিয়া এনেকৈ অলপ কম জুইত হেৰি হওক আপুনি চাই লওঁ সিজিছেনে নাই জানো ব্ৰইলাৰ মাংস সোনকালে সিজে আৰু ইমান এটা প্ৰব্লেম নাই আৰু অকণমান হেৰি হৈ লওক তুমি মিছ কৰিলা মই চালোঁ এইবিলাক বনোৱা এইফালে চোৱাহি এই মই ৰেচিপিটো হেৰি ৰিফাইন বাটাৰ হেৰিয়ে লাষ্টত হেৰি এইখিনি জ্বলা খাব পাৰা নহয় পাৰোঁ একদম চব হ'ব পাৰফেক্ট আৰু তাই
খাই ক'বা দেই কেনেকুৱা হয় বা দিয়া তুমি প্ৰেজেণ্টেটিভটো কৰিব পাৰিছে এইটো বনাইছে সিটো বনাইছে ক'ব পাৰিছা ন তুমি ফ্ৰাই খোৱালো ইহঁতক চাওঁ মই দেখুৱাওঁ আকৌ অ'কে এইটো মই এতিয়া লুটিয়াই দিছোঁ এনেকৈ লিটাৰ মানে হেৰি খাম কি খাম কি খাবা মাটন খাম নহয় মাটন মই খাওঁ তুমি বেলেগ এটা থলুৱা খাদ্য খাই নেকি মই গাহৰি বাহিৰে বাদে মাছৰ বইল খাম কিন্তু মাছ চিনি নাপাওঁ নহয় কিনিবলৈ এয়া লৰাই দিছোঁ ইয়াত মানে লাষ্টত মানে কি হয় আপোনাৰ এইটো স্মকি যদি কৰি দিয়ে আৰু ভাল লাগে তেতিয়া মানে দুই ফ্লেভাৰটো আহে কিন্তু আনফৰ্চুনেটলি মোৰ ওচৰত মানে স্মকি কৰিবলৈ হেৰি নাই এগাৰটো থকা হ'লে এনেকৈ কৰিব পাৰিম স্মকি হৈয়ে গ'ল কালাৰটো আৰু ৰেড চিলি আৰু অলপ দিব লাগিছিল নেকি কালাৰটো কাৰণে না ফুড কালাৰ থাকে নহয় এনে ফুড কালাৰ থাকে ৰেড চিলি ইমান দিয়া নাই কেলে আকৌ যদি মানে চিন্তা কৰিছোঁ চব মানে হেৰিটো মানে যাতে হেৰিও হওক আৰু এইটোতো আমাৰ হেল্ডি আৰু ন বেছি বেয়া বস্তু নাই আৰু চব পৰিমাণটো ভাল আৰু লাষ্টত এইখিনি দি পেলাই অকণমান মানে নিমখ চিমখ চাব আছে তোমালোককে দিছোঁ চাবলৈ এই মৈত্ৰীক ক'বা তাই চাব মন্ত্ৰী এইখিনি আৰু এটা লাষ্ট বেটছটো গোটেইখিনি একেলগে মিলি লয় সেইকাৰণে আৰু কি গম গৈছে ইয়াত এইটো ৰিফাইনে দি দিলোঁ অকণমান তাৰপিছতে বাটাৰ দি দিম মানে এইটো হেৰিটো মানে অলপ ডাঠ নহয় যে তো মই ইয়াতে এতিয়া মানে মোৰ ওচৰত আৰু নাই চব ষ্টাৰ্ট হৈ আছে বাটাৰ দি পেলাই হেৰি কৰি দিম বুলি ভাবিছিলোঁ কদ নোযোৱা দেই কি হ'ব অকণমান জাষ্ট চৰ্টেই আৰু দেন ফুড দে মানে তাতে দি দিম আৰু সেইটোৱে এতিয়া মই এইটো পৰা টেষ্ট কৰি চাম তাই বনাইছোঁ খাই চাব দিছে আৰু তাই তোমালোকে খাবা নেকি টেষ্ট কৰিবা নেকি সেইটো পৰা লৈছোঁ মই খাবলৈ তুমিও খাবা নেকি বনালে খাব মন নাযায় সঁচাকৈ তোমালোকে নোখোৱা ন মই খাওঁ কিন্তু কোৱা এতিয়া কি হ'ল কমি যাব নেকি ইমান ধুনীয়া হৈছে নীলু কেনেকুৱা হৈছে আৰু এপিচ লৈছে তাই আৰু এপিচ লৈছে মই এনেও ভাল পাওঁ এইবোৰ খাই চচটো খোলা নাই দে চচটো খুলিব লাগিব খুলিলে তোৰ লগত খাব পাৰিবা মোৰ চুলিও অৱস্থা নাই একদম মানে গৃহিণী টাইপ লাগিছে ন গৃহিণী আকৌ তোমাৰ ৰুমত আহিছোঁ তুমি হেৰি দি দিলা ন মই দেখাব নাপালোঁ কি দি দিওঁ মানে সেইখিনি নহ'লে হেৰি হৈ গ'ল নহয় তুমি যে হেৰি কেপচিকাম আৰু কি কয় পিঁয়াজ যে সেয়া দি দিলোঁ আৰু ইয়াত কেঁচা কেঁচাকৈ অলপ দি দিছোঁ আমি মানে দেখুৱাব নহ'লে এয়া খাই থাকোঁতে আৰু এইটো কোনোবাই নিমখটো চাই দিলে ভাল হ'ব এইটো নিমখ হৈছে কিন্তু অঁ মৈত্ৰী নিমখ খাবা নে মাংস আহা কি বস্তু কোনটো এইটো নিমখটো চোৱা নাই এইখিনি নিমখটো অকণ কম হৈছে মানে তোমাৰখিনি দি দিয়ে নাজানো মাংস খালে মানে হাড়টো চুবাই খাব লাগে তেতিয়াহে মাংস খোৱা লাগে বস্তুটো ইমানটোৱে গোটেইখিনি পুৰা ব্যস্ত হৈ আছে মইহে চাগে একো কৰা নাই চাগে হৈ গ'ল আৰু ন ইয়াৰ দাইল বনাব আছে দাইল নালাগে কৈছোঁ তথাপি তাই বনাব বোলে আৰু চাউলৰ পানীটো ঠিকে আছেনে নাই জানো ইয়াত চাউল ইয়াত ভাত হ'ব আৰু আজকে আমি খাইমো ইহঁতে কৰি থাকক মই এতিয়া যাওঁ আকৌ অকণমান পিছত আকৌ আহিম আমাৰ এতিয়া চব হৈ গ'ল ভাত তৰকাৰী এতিয়া জাষ্ট খাবহে লাগে নাই খাবলৈ ভাতটো হ'বহে হোৱাই নাই নেকি ভাত হোৱাই নাই ভাত খোৱা নাই বাকীবোৰ হৈ গ'ল আৰু দাইলো হৈ গ'ল না দাইলৰ ভাতটো বনাই খালি তাৰপিছত আমি খাব লাগে আৰু এতিয়া ৰান্ধনীয়ে গৃহিণীয়ে কেতিয়া খাবলৈ দিয়ে টেঙা খালি ধুনীয়াই কাটিবা মই নাকাটো ইহঁতক ক'ব লাগিব অঁ মৈত্ৰী হ'ব বাৰু নহয় টেঙা কাটি দিবা হা না টেঙা কাটিব লাগে নেমু
এতিয়া আকৌ আহি গ'লোঁ আমি মানে বহুত সময়ৰ মেহনতৰ ফলত এয়া এতিয়া আমি খাবলৈ বহিছোঁ এয়া মৈত্ৰী আৰু নীলুৱে বস্তুবোৰ যোগাৰ কৰি আছে মই একো নাই কৰা মই মানে আৰু এলেহুৱা তাতে আৰু আজি ভালেই পাইছোঁ এয়া চাওক এইবোৰ সকলোবোৰ ৰেডি হৈ গ'ল এতিয়া আমি খাম খোৱাৰ আগতে আকৌ ফটো উঠাই লোৱাটো মেণ্ডেটৰী ন খোৱাৰ আগতে আকৌ আপোনালোকক মই দেখাওঁ এইখিনি আপোনালোকে দেখিছিলে অথনি তাৰপিছত এয়া আকৌ চিকেন এয়া আকৌ দাইল এয়া নেমু আৰু এয়া চালাড হয় এইবোৰে আৰু এতিয়া আমি এয়া খাবলৈ বহিছোঁ আমি এতিয়া খাই লওঁ তাৰপিছত আকৌ আপোনালোকক লগ পাই আছোঁ দেই যাওঁ দে বাই 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 ভাল লাগিলে আহিলা কাৰণে কি ক্ৰছ কৰিব লাগিব নে গাড়ী এখন থকা মোৰ যাওঁ দে আহা আহা তামোল খাই আছোঁ আমি খালোঁ বলোঁ আৰু এতিয়া যাবলৈ ওলাইছোঁ ইয়াত অথনি পিন্ধি অহা কাপোৰখিনি আছে আৰু যাওঁগৈ আৰু আজিৰ ব্লগটো মই এইখিনিতে সামৰণি মাৰিলোঁ আপোনালোকৰ কেনেকুৱা লাগিলে চাই জনাবলৈ নাপাহৰিব তেতিয়া পুনৰ এটা নতুন ভিডিঅ'লৈ মই আপোনালোকৰ সন্মুখলৈ আহি আছোঁ বাই